নমস্কাৰ সন্দীপ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি যাম নহয় মানে যাবলৈ লৈছোঁ বিনায়কত বিয়া আছে আৰু এতিয়া গোটেইকেইটা ওলাইছোঁ এইপিনে নিপন পূৰা ফিটিঙত আছে কিবা এটা কৰি আকৌ কি কাম ন হে বিয়া খাবি কি তাৰমানে ঘপককেনে নোলায় নহয় হে নোলায় নি আৰু এইটো বাবু বাৰু পূৰা দাড়ি কেনেকুৱা বনাইছে ল'ৰা দাড়ি আজি মানে নিপন দালে ছোৱালীজনী চাম তাত বিয়াখন অৱশ্যে তুলনি বিয়া হ'ল কি হ'ল ডাঙৰ ছোৱালীটো আহিবই ন বাবুলৈও চাব লাগিব এজনী পাহাৰৰ চাইডে ভাল হ'ব ইয়াৰ নাগা নিচিনা ইয়াক নাগা লাগে নাই বাৰু কমেণ্ট কৰি জনাবচোন নাগা বনাই দিছ হা এইটো তুমি তোমালোকে ভাষাটো অকণ বেলেগ কেনে ক'বি আৰু ঠিক আছে এতিয়া আমাৰ ড্ৰাইভাৰ দা নাই ড্ৰাইভাৰ দা ইয়াৰ দোকানত কিবা পেকেট খাব গৈছে তেলে বহাইছনে পেকেটে খাই সি এজনে আৰু এতিয়া আমি যাম পুনৰ বিনায়ক ৰ'ব যাওঁ বুলি ক'লেতো যাব নোৱাৰি মেইন বস্তুটো থাকিয়ে গৈছিলে মানে তেলটো থাকি গৈছিলে আৰু যিহেতু ডিফুলে নাযাওঁ ইয়াতে ভৰাই লৈছোঁ তেলটো লাটুৱে বনাই ভৰাই আছে আৰু এইপিনে ড্ৰাইভাৰ চিটত আমাৰ কোন বহি আছে এবাৰ চাওকচোন এজন মানে দাদুল্লা হয় দাদুল্লা দোকান আপোনালোকে আগৰ ভিডিঅ'টো দেখিছেই আমি মানে দাদুল্লা দোকানত নোসোমোৱাকৈ মানে কেনিও নাযাওঁ ইয়াত চলাব এতিয়া গাড়ী লৈ যা অকল আহিলা তাৰমানে হা যাওঁ বুলি ওলাওঁতে হাঁহকেইটা আগভেটি ধৰিলে আমাক এতিয়া হাঁহকেইটা ছাইড কৰিম আৰু এতিয়া পুনৰ আকৌ যাত্ৰা কৰিম বিয়া ঘৰলৈ বুলি ব'লা আহি এতিয়া এলেঙি ৰাস্তা পাই গ'লোহি আৰু আহিয়ে এলেঙি ৰাস্তাত দেখিলোঁ যে সৰু স্কুলীয়া ল'ৰাবোৰ মাকৰ লগত আহি আছে আগতে কিন্তু আমি মাহঁতৰ লগত স্কুললৈ যোৱা নাছিলোঁ বাৰু আৰু যি পাৰিছোঁ অকলেই পঢ়িছিলোঁ আৰু যি নাই পোৱা তাতে স্কুলতে এৰি থৈ আহিছিলোঁ সেনেকুৱা মানে আমি ল'ৰাবোৰ আছিলোঁ সেইকাৰণে পঢ়িব চাগে নোৱাৰিলোঁ তথাপিও আজিকালি যিসকল ল'ৰা ছোৱালী মাকহঁতৰ লগত যায় বা অকলে যায় সেইসকলে ভালকৈ পঢ়া শুনা কৰক আমাৰ নিচিনা যাতে নহওকগৈ তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো আগবঢ়াই নিছোঁ এয়া লাটুদাই পূৰা গাড়ী চলোৱাত ব্যস্ত হৈ আছে আৰু এতিয়া আমি পুনৰ যাত্ৰা কৰিছোঁ বিয়া ঘৰলৈ বুলি আৰু এজন গোবিন হৈ বহুত লাজ কৰে মানে অকলে গৈছে আৰু অকলে আহিম কৈছে চাওক আৰু বেছি দূৰ নাই আৰু এয়া গৈ আছোঁ এতিয়া পামগৈ অলপ দূৰ গ'লে মানে বিয়া ঘৰ পামগৈ আৰু তাৰ পৰিৱেশ দেখাম চাই থাকক ফাইনেলি আহি পাই গ'লো সেই বিয়া ঘৰ আৰু এতিয়া গোটেইকেইটা যাম ডাইৰেক্ট বিয়া ঘৰত দগৰা খাম তাত গাড়ীখন ধুনীয়াকৈ এতিয়া ৰখাই ল'লোঁ আমাৰ এইকেইজন গাহৰিকেইজন এতিয়া যে খাবলৈ নাপাওঁ বুলি সোনকালে আহিছে খাবলৈ নাপাওঁ বুলি এটা সোনকালে আহিছ মানে খোৱা মেইন ন আৰু এজন দাদা হয় এইটো ঘৰ আপোনাৰ ঘৰ নেকি আগত আছে ডেনি ভাই বাবু ভাই এইটো বিয়া ঘৰ ডাইৰেক্ট যাওঁ বিয়ালৈ লাটু থাকি গৈছিলে এইটো লাটু ফাইনেলি গোটেইকেইজন এতিয়া বিয়া ঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু সকলো দেখাই দেখাম আপোনালোকে চাই থাকক বিয়া ঘৰৰ ভিতৰত কিনো আছে সকলো দেখাম মানে আৰু এয়া আমাক কথা লাগে গৈ আছে এইপিনে DJ এটা আনি থৈছে ৰাতি বজাবৰ কাৰণে আৰু এইপিনে ভণ্টিহঁত বাইদেউহঁত চব বহি আছে দাদাও বহি আছে তাৰপিছত এয়া কইনা আৰু এই অকণমানিজনীলৈ আপোনালোকে মন কৰকচোন অকলে বেলুনটোৰ লগত কি ধুনীয়াকৈ খেলি আছে তাই আৰু এইপিনে গোবিন আৰু বনা আমি গোটেইখিনিয়ে মানে লগ হৈ পেলাই বিয়াখন খাই লৈছোঁ খাই বৈ পেলাই এতিয়া ইটো সিটো দেখাই থাকিম ভিডিঅ'টো চাই থকা অকণো স্কিপ নকৰি এতিয়া মানে বিয়া ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ তাতো মানুহ বহুত হৈছে এতিয়া অকণমান এই বাগানৰ পিনে ওলাই আহিছোঁ আৰু চাবলৈ মানে কি আমাৰ লগত ডেনি আহিছে ডেনি কিবা এটা কৈ দিয়া কি ক'ব আজি বিয়ালৈ আহিছা আৰু ডেনি মানে এটা কথা আছে ই মানে বিয়ালৈ য'তেই বিয়ালৈ যায় ই টিফিন চিফিন কিবা লৈ যায় আজি টিফিন আনিছা নাই টিফিন না ই মানে খাব নোৱাৰো মানে ঘৰলৈ লৈ যায় মানে পিছদিনা খাবলৈ বা পিছত খাবলৈ সেইকাৰণে লৈ যায় আৰু ই মানে টিফিন লৈ যায় অকণমান খায় আৰু এইপিনে এতিয়া বাগান চাওক অকণমান ওলাই আহিছোঁ বাগানৰ পিনে পৰিৱেশটো বহুত ধুনীয়া আৰু এই চাইডেও বাগান চাৰিওপিনে বাগান মুঠতে এইপিনে ৰাস্তাটো আছে আৰু এইপিনে যায় ডাইৰেক্ট বিয়া ঘৰলৈ এই যে দেখিছে গোটেইকেইজন আমি মানে ককাই ভাই নিচিনাকৈ থাকোঁ আৰু একেলগে কাম কৰোঁ আমি যেনিয়ে যাওঁ গোটেইকেইজন একেলগেই যাওঁ আৰু আশা কৰোঁ আগলৈও এনেকৈ একেলগেই থাকিম
এটা পৰিয়াল হয় আমাৰ এইটো কাম কৰোঁ যিহেতু একেলগে আৰু একেলগে থাকোঁ প্ৰতিটো খোজতে প্ৰতিটো কাৰণে সদায় এটা এটা আগবাঢ়ি যায় কোনো নকয় যেন মই নাযাওঁ ইটো নকওঁ গোটেইকেইজনকে আপুনি একেলগেই পাব আৰু এয়াই হৈছে আমাৰ এটা পৰিয়াল কামৰ আৰু ইয়াত ফটো মাৰি আছে ফুচকাই মই ইয়াত ভিডিঅ' বনাই আছোঁ নহ'ব এই মুকুমা আপোনালোকে ভাবিছে চাগে এইখন এখন কাজিয়া হৈছে কিন্তু কাজিয়া নহয় ইহঁতৰ ধেমালিহে হৈছে এনেকেই আমাৰ মানে গ্ৰুপত 3টা 4টা থাকে অকল ইটোৱে সিটোক খুটিয়া খুটি কৰি ধেমালি কৰি থাকে মানুহবোৰে ভাবিছে সিহঁতি কাজিয়া কৰিছে কিন্তু কাজিয়া নহয় এয়া হৈছে ইটোৱে সিটোৰ প্ৰতি থকা মৰমবোৰ আপোনালোকক দেখাই আছে আমাৰ মানে এইকেইটা যে ফুচকাক যে হেঁচা মাৰি ধৰিছে কিহৰ কাৰণে ধৰিছে আপোনালোকে হয়তো নাজানে ইয়াৰ গুৰিত মানে চেণ্টৰ বটল এটা আছে আৰু এই চেণ্টৰ বটলটো চবে মাৰিবলৈ ইয়াত দেখিছে না ঐ মোকো মাৰি দে অঁ মাৰি দে ধুনীয়াকৈ মাৰিবি দেই আৰু মানে আমাৰ বহুত দিনৰ মূৰত লগ হ'লে মানে গোটেইখিনি হেঁচা মাৰি ধৰে মানে আৰু এইজন ৰিণ্টু দা বহুত দিনৰ মূৰত আজি লগ পাইছোঁ আৰু ৰিণ্টু দাক মানে গোটেইখিনি হেঁচা মাৰি ধৰিছে ভাল লাগিছে বহুত দিনৰ মূৰত লগ পালে এনেও ভালেই লাগে ন নিপন আৰু ডাঙৰ ল'ৰা বহি আছে ডাঙৰ ল'ৰা হৈছে কৰ্ণাৰ বাপেক আৰু আমাৰ লগত একেলগে কাম কৰা এজন বন্ধু আৰু নিপনে কিবা এটা বুজাই আছে এইপিনে নবহত মানে বহি আছে সকলো বহি আছে চাই থকা আৰু ভিডিঅ'টো আগলৈ কেমেৰামেন আহি গ'ল এজন কেমেৰামেন আহি গ'ল তাৰপিছত এতিয়া খানা চানা ইয়াত খানা খাই লওঁ খানা খাই পেলাই টাৱাম ফটো মাৰিব লাগিব বিয়া ঘৰৰ খানাটো এইটোৱেই আৰু দালি ভাজি এনেকৈ দিছে মাছ দিছে লগত আৰু ডাঙৰ ল'ৰাকো আমাৰ লগত বহুৱাই লৈছোঁ খাই ল'বৰ কাৰণে আৰু নিপনেও খাই আছে আৰু বাকীকেইজনে অকণমান আঁতৰত খাই আছে এয়া চাওক খানাটো বহুত ধুনীয়া খুৱাইছে একদম পূৰা টেষ্টি হৈছে খানা ডাঙৰ ল'ৰা নাই খোৱা হ'লে আমাৰ লগত বহুৱাই লৈছোঁ তাক আৰু এইপিনে ডেনিও খাই আছে চাই থকা ভিডিঅ'টো তপন দা বিয়া খাবলৈ আমাৰ লগতে আহিছিলে আহি পেলানি কি কাম পালে চাওকচোন মাছ ফ্ৰাই কৰিবলৈ পাইছে ইয়াৰ ভাগ্য কিন্তু ক'ব লাগিব সেইখন আৰু এইপিনে দালি আৰু কিবা কিবি বনাই আছে এয়া পিঁয়াজ চিয়াজ ধুই আছে বস্তু ধুই আছে এয়াই আৰু চাই থাকা বিয়া চিয়া খাই আহিলোঁ এতিয়া ঘৰ পালোহি তাৰপিছত লগৰকেইজনো গ'ল ঘৰলৈ আৰু ভিডিঅ'টো ইমানেই চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব ঠিক আছে আৰুনো কি আৰু নেক্সট ভিডিঅ'ত লগ পাম আকৌ পুনৰ আজিলৈ বাই বাই জয় আই অসম কমেণ্ট কৰিবা খালি কেনেকুৱা লাগিলে ভিডিঅ'টো